হেৰি কৰি আছোঁ ক'ত ক'ত যাওঁ ক'ত ক'ত কি কৰোঁ আজি চাওঁ কৰোঁ। তো গাইছ মানে কি আমি এতিয়া যাই আছোঁ চাইল ক'ত যাই আছোঁ আমি যাই আছোঁ আৰু কিন্তু মই মোবাইলটো গাইছ একো দেখাই নাই কাৰণ ইমান মানে ৰ'দ গাইছ সেইকাৰণে আমি এটা ষ্টিং লৈ ল'লোঁ দুয়োটাই খাম আৰু পিছত কিবা কিবি খাম। গাইছ এনাৰ্জি লাগে NRG লাগে ফুল ফৰ্মটো মই নাজানো দে গাইছ বল বুলি কয় এইটো ফুল ফৰ্ম। অঁ তো গাইছ মানে কি আমি এতিয়া আহি পালোঁ জেগাটো আৰু মানে ক'ত আহি আছোঁ মই অলপমান দেখাই আছোঁ ইমান দেখাব নোৱাৰোঁ ন। তো গাইছ মানে কি সি এতিয়া কামটো কৰি আছে মই বাহিৰতে তাতে মানে বহুত দীঘল লাইন সেইকাৰণে মই বাহিৰত আছোঁ ইমান গৰম মানে গাইছ আৰু মানে গাইছ মানে কি সি চাহিল ভিতৰত আছে আৰু মই বাহিৰত মানে কি ইয়াতে আছে ইমান মানে গৰম আৰু এই গ্লাছযোৰ পিন্ধাৰ কাৰণে গাইছ কোনো লেবেল বুলি নাযায় মানে মোৰ চকুৰ অলপ বেমাৰ হৈ আছে সেইকাৰণে পিন্ধি আহিছোঁ। তো মানে গাইছ সি এতিয়া কামত আছে মই মানে আকৌ ঘূৰি আছোঁ আৰু পিছফালে আছে আমাৰ শিৱ বাবা আৰু মই ইয়াতে বহি আছোঁ মানে গাইছ স্কুটি এখনত বহি আছোঁ। তো গাইছ মানে কি আমি তাৰ পৰা ওলাই দিলোঁ তাতে বহুত মানুহ আমি আৰু এটা চেণ্টাৰ চাওঁ তাতে যাই পেলাই চাওঁ নেকি চাগে উপায় নাই গাইছ। তো গাইছ মানে কি আমি এতিয়া মানে দাউৰি ফুৰিব লগা হৈছে আৰু এটা বোলে চেণ্টাৰ আছে আমি গুগল লোকেশ্যনতে চাইছোঁ আমি নাজানো কিন্তু গুগল লোকেশ্যনত চাইছোঁ 10 মিনিট দেখা। তো গাইছ মানে কি আমি এতিয়া আকৌ দাউৰি ফুৰিব লগা হৈছে গাইছ গুগল মেপে আমাক দাউৰি ফুৰাইছে এতিয়া চাওঁ। গাইছ মানে মংগলৰ এটা কথা কওঁ মানে কেনেকুৱা গম পাইছেনে যদি অচিনাকি মানুহ হয় ইয়াৰ পৰা মানে কৰিমু চকালৈকে এনে 10 টকা কৰি ল'ব যদি অচিনাকি মানুহ বেটাৰী গাড়ীত 60 টকা কৰি ল'ব ডাইৰেক্ট। গাইছ মই একদম প্ৰমাণ পাইছোঁ মানে ৰঘুপতি চিনেমাখন চাব আহোঁতে ইয়াৰ পৰা বেটাৰী গাড়ী এখন লৈছিলোঁ মই 5টা মানুহ উঠিছে গাড়ীখনত মোৰ পৰা 60 টকা লৈছে কৰিম চকালৈকে। সেইটোৱে গাইছ সেইকাৰণে গাইছ আমি এতিয়া যাওঁ আৰু নেকি। মানে আমাৰ তাতে কামটো নহ'ল আৰু সেইকাৰণে আমি এতিয়া মানে কি আকৌ টাউনত গৈ আছোঁ মংগলদৈ টাউনত নেকি মংগলদৈ টাউনত যাই আছোঁ আৰু গাইছ জানে মোৰ খাৱাটো মানে সেইকাৰণে মই চব খায়ে থাকোঁ এতিয়া আকৌ পানী খাইছোঁ আকৌ অলপমান আগত গ'লে মোৰ এনাৰ্জি কমিয়ে যাই থাকে গাইছ উপায় নাই। গাইছ এক যদি মুকেশ আম্বানীও যদি বিয়া কৰোঁ এসপ্তাহত ভিক্ষাৰী হৈ যাব লাগিব। সেইটোৱে গাইছ সেইকাৰণে কি আছে লমালমে কৈ লাগে কলিজাত চেনেহৰে ডালিম মইনা তোমালৈ লমালমে কৈ লাগে কলিজাত চেনেহৰে ডালিম কৰি লওঁ তো গাইছ মানে কি আমি এতিয়া খাব কাৰণে ৰেডি আৰু আমি এতিয়া মানে খাব আহিছোঁ মানে কি নিৰামিষ ন ইয়াতে চালাড আছে নেমু আছে এইটো কিবা এটা ভাজি লেচেৰা ভাজি এইটো দাইল আৰু পাপৰ ইয়াতে ৰঙালাও ভাজি আছে আৰু ইয়াতে চাটনি আছে ইয়াতে মানে আমি এখন খাব লাগে গাইছ এতিয়া আমি গাইছ খাই লওঁ। গাইছ মানে আমি এতিয়া আমি ঘৰত যাই আছোঁ ন আৰু আমি এতিয়া ঘৰত যাই আছোঁ তাৰপিছত মানে গাইছ কি ক'ম আৰু আজিৰ দিনটো মানে আমি কিবা কিবি খাই চাই ল'লোঁ কিন্তু গাইছ মোৰ ভোক লগা নাই দেখোন মোৰ গাইছ ভোক লাগছে
এটা বনালোঁ। চ' গাইছ মানে কি আমি এতিয়া মানে কি ঘৰত যাই আছোঁ আৰু মানুহবিলাকে গাইছ এনেকৈ চাব জানো আমি কিবা মানে আৰু কিবা কৰিবহে জানো আছোঁ গাইছ। চ' কিন্তু হয়তো বিষ্ণুৰাম। ত' গাইছ মানে কি আমি এতিয়া ইয়াক বোলে এটা ৰিলচ বনাই দিব লাগে গাইছ। এইখন হেৰিত ৰিলচ এটা বনাই দিওঁ তাক। আৰু গাইছ কোন নাভাব মোৰ চকুৰ হেৰি হোৱা নাই, চকুটো বেমাৰ হৈছে অলপ অলপ নিশ্চয় গম পাইছে। খালি সূৰ্যকেইটা মানে অলপ গম পাইছে আজিকালি চকুৰ বেমাৰটো চবফালে বিয়পি আছে, সেইকাৰণে মোৰো হৈ আছে। সেইকাৰণে আজি উপায় নাই আহিব লাগে, আজি তাৰিখ দিছে। তো গাইছ মানে কি আমি এতিয়া ঘৰ পামেই আৰু আমি এতিয়া ৰাস্তাটোদি আহি আছোঁ। আৰু গাইছ কি ক'ম এনাৰ্জি কিন্তু আছে গাইছ, কিন্তু তথাপিতো মোৰ চকুটোৰ মানে অলপমান প্ৰব্লেম হৈ থাকে বুলি মই তেতিয়া কৈছিলোঁ, কিন্তু বিষাই আছে গাইছ, সেইকাৰণে উপায় নাই। তো গাইছ মানে কি আজিৰ ভিডিঅ'টো এইখিনিতে আছে। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কৰি দিব। বাই বাই।